তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ইউটিউব চেনেল। তো আজি নতুন এটা ভিডিঅ' লৈছোঁ। আজি মানে যিহেতু ব্লগ নহয়, মানে সৰু সুৰা ইনফৰ্মেটিভ ভিডিঅ' বুলি কৈছোঁ, যিহেতু আমি 250 এডভেঞ্চাৰ ৰাইড কৰি থাকোঁ। তো মানে আজি বাইকখনৰ অলপ ৰিভিউ দিওঁ, কেনেকুৱা কিবা ক'ব। আৰু যদি নতুনকৈ আমাৰ চেনেলত আহিছে, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু শ্বেয়াৰ কৰি দিব লগৰ লগত। তো যিহেতু মানে কি আগৰ ভিডিঅ'বোৰত ইমানখিনি মৰম দিছে, ভাল লাগিছে চাই। আৰু মানে চাইছোঁ যে বহুতে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো কৰি নাযায়। তো সকলোকে কৈছোঁ যে ছাবস্ক্ৰাইবটো কৰি দিব, আমাক ছাপোৰ্ট কৰিব এনেকৈ। যোনবিলাকে ৰং ৰাইডত যায়, তো এখন বাইক পাৰ্চেছ কৰিব পাৰে। আপোনাৰ এক শ্ব'ৰুম প্ৰাইচ হৈছে আপোনাৰ 2.75 লাখ, আৰু অন ৰোড আপোনাৰ ডকুমেণ্ট মিলাই চব 3.10 লাখৰ ভিতৰত আহি যাব মানে। তো এখন বাইক পাৰ্চেছ কৰিব পাৰে। যিহেতু মই এখন বাইক চলাই আছোঁ, 5 মাহমান চলাই আছোঁ, তো এখন বাইক লৈ যাব পাৰে। মোৰ আজিলৈকে কিন্তু কঁকাল বিষয়ত প্ৰব্লেম নাপায় ইয়াত। আপোনালোকে বিন্দাছ চলাই যাব পাৰিব যিমান মন যায়। আৰু আপোনালোকেতো গম পায় ভিডি চিডিবোৰ অলপ হাউলি চলাব লাগে। সেই বাইকবোৰকে এখন বাইক ল'ব পাৰে আপোনালোকে। মানে কোৱা নাই যে সেইখন নল'ব বুলি, কিন্তু এইখন বাইক অলপ ভালেই সেইখনতকৈ। মানে অলপ মানে চিটিং পজিশ্যনটো অলপ ভাল, ষ্ট্ৰেটকৈ অলপ চলাই যাব পাৰি। আপোনাৰ দেখিব পাইছে ইয়াত দুইফালে ডিছ, 5 চকাটো ডিছ লাগি আছে, আৰু এইফালে 8 চকাটো ডিছ লাগি আছে। আৰু বাইকখনৰ ফিউল কেপাচিটি হৈছে আপোনাৰ 13.5 লিটাৰ, আৰু ইয়াত ডিজেল মিটাৰ পাই যাব আৰামছে। মানে টায়াৰটো ইয়াত MIF লাগি আহে, আৰু ইয়াত মানে হেৰি লিখা আছে টায়াৰ প্ৰেছাৰটো ইয়াত লিখা আছে, দেখিব পাইছে এইখিনি টায়াৰ প্ৰেছাৰ লিখা আছে। মানে ৰাইড যদি অকলে ৰাইড কৰে 81% লাগে মানে টায়াৰৰ সেইটো হাৱাটো, আৰু যদি প্লেনত ৰাইড কৰে ইমানটো প্ৰেছাৰ দেখিছে। আপোনালোকে দেখিছে ইয়াত ফুটপেডটো, মানে অলপ যিহেতু এখন এডভেঞ্চাৰ বাইক ন, আপোনালোকে যদি অলপ বেছি এডভেঞ্চাৰ মানে অলপ অফৰোডিং কৰিব পাৰে, এইডাল অঁতাব পাৰে। আৰু দেখিছে এইডাল পিচ ব্ৰেকৰ কাৰণে ইয়াতো লাগি আছে, যিহেতু এডভেঞ্চাৰ বাইক, আৰু ইয়াতো লাগি আছে। ফুটপেডটো ভাল দিছে, মানে বাইকখন ধোৱা হোৱা নাই কিন্তু পূৰা বৰষুণ যে সেইকাৰণে। ইয়াত ছাছপেনশ্যন দেখিছে WPFX সেই লাগি আছে, বহুত বঢ়িয়া ছাছপেনশ্যন এইডাল। আৰু ইয়াত দেখিছে ব্লেক এল'ভিল লাগি আছে চকাটোত। আৰু যোনটো বাইকখনৰ লুকটো ন, লুকটো কিন্তু মজা, আপোনালোকে দেখিছে লুকটো। আৰু ফ্ৰণ্ট লুকটো চাই লওক আপোনালোকে, বাইকখন কিন্তু লুকটো ছেক্সি আছে। আৰু এইডাল মানে অলপ পাতলা আছে এই বস্তুটো, যিহেতু এডভেঞ্চাৰ বাইক ন, এখন পাতলা হয় অলপ, দেখিব পাইছে। এইটো মানে 250খনত আপোনাৰ দি আছে হেল'জেন লাইট, আৰু যিহেতু মানে 390খন অলপ এক্সপেঞ্চিভ হয়, সেইকাৰণে তাত মানে আপোনালোকে LED লাইট পাই যাব। আৰু মানে 390খন অলপ বেছি এক্সপেঞ্চিভ হৈ যায় ন, সেইকাৰণে আপোনালোকে যদি টুৰিং বাইক বিচাৰে ভাল মানে ৰিজনেবল প্ৰাইজত, তো এইখন ল'ব পাৰে। মানে বহুত বেষ্ট হয় এখন বাইক। বাইকখনৰ মানে মেক্স টৰ্কটো হৈছে আপোনাৰ 24 Nm, 7500 RPM, আৰু আপোনাৰ পাৱাৰটো হৈছে ইয়াত 30 PS আৰু 9000 RPM হয়। যিহেতু বাইকখনৰ মানে ফাৰ্ষ্ট ছাৰ্ভিচিংটো গৈছে, আপোনাৰ মাইলেজ দি আছে 36, ইভাগে কিন্তু দিয়া থাকে তাত মাইলেজ 38, আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙত গৈ মেলি এতিয়া দি আছে মাইলেজটো 36। বাইকখনৰ ইঞ্জিন টাইপটো হৈছে আপোনাৰ ছিংগল চিলিণ্ডাৰ হয়, আৰু 4 ষ্টক 4V DOHC ইঞ্জিন। টায়াৰটো হৈছে আপোনাৰ টিউবলেছ হয়, আৰু আপোনাৰ এখন ABS পাই যাব ডুৱেল চেনেলৰ। বাইকখন যিহেতু আপোনাৰ BS6 হয়, আপোনালোকে কালাৰটো পাই যাব অৰেঞ্জ আৰু হোৱাইট পাই যাব, আৰু ব্লু আৰু হোৱাইট পাই যাব। বাইকখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈছে আপোনাৰ 200 mm, যিহেতু মানে এখন অফৰোডিং বাইক ন, মানে বহুত ভাল গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিছে। বাইকখনৰ হেণ্ডলিংটো বহুত স্মুথ হয়, যিহেতু আপোনালোকে মানে চিটি ৰাইড কৰিবলৈ বহুত ভাল পাব। আৰু যিহেতু মই চলাই পাইছোঁ বাইকখন, মানে বহুত ভাল হয় বাইকখন, আপোনালোকে ল'ব পাৰে, পাৰ্চেছ কৰিব পাৰে। বাইকখন বহুত ভাল হয়, বাইকখনৰ মানে যিহেতু ছাছপেনশ্যনটা বহুত ভাল হয়, মানে এইপাত যিহেতু অফৰোডিং বাইক হয় ন, এই ছাছপেনশ্যনটা বহুত ভাল দিছে। যিহেতু মানে KTM কম CC বাইকত আপোনালোকৰ বেছি পাৱাৰ দি দিয়ে মানে অলপ, সেইকাৰণে গৰম দিনত অলপ বেছি হিট হৈ যায় বাইকখন। আৰু যিহেতু দেখিব পাইছে ইয়াত কুলেন আছে, কুলেনৰ কাৰণে ইয়াত মানে ৰেডিয়েণ্ট ফেন এখন আছে বাইকখন অলপ কুল হ'বলৈ। চ' অলৰাইট গাইজ, যিমানখিনি পাৰিলোঁ বুজাই দিলোঁ বাইকখনৰ, আৰু যিমানখিনি পাৰিলোঁ ৰিভিউটো দিলোঁ ইয়াৰ বাইকখনৰ। কেনেকুৱা কি পালে ক'ব, আৰু যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব লগৰ লগত। যিহেতু মানে ইণ্টাৰেষ্টেড আছে 250 লোৱাত, তো তেওঁক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো আজিলৈকে ইমানলৈকে আছে, যদি চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। ৰাইড ছেফ এণ্ড বি ছেফ। তো বাই বাই, জয় অসম।